তো হে গাইজ কি খবৰ আশা নিশ্চয় ভালে আছে গাইজ বিন্দাছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চ' মানে গাইজ এতিয়া প্ৰায় ৰাতি 12:40 হৈছে হুফ জিন্দেগী আৰু দেই ৰাতি 12টা ডিউটি কৰি আহিছোঁ আৰু আহি লৈ পেলাই মানুহে শুৱে আৰাম কৰে আৰু আমাৰ চাওক সেয়া গোটেই ৰুম লেটি পূৰা লাগি আছে আৰু ইপিনে পূৰা এক বাল্টি কাপোৰ ভিজোৱা হৈ আছে ৰাতিপুৱা সোনকালে শুই উঠি কাপোৰখিনি ধুব লাগিব বলক জলদি শুই যাওঁ কাপোৰ চাপোৰ খুলি লৈ ধুনীয়াকৈ শুই যাওঁ ৰাতিপুৱা সোনকালে এলাৰ্ম লগাই থৈ দিওঁ উঠিয়েই বহুত কাম আছে মানে কালি গাইজ দুটা কাম আছে এটা হৈছে লগৰকেইটা যদি ফোন কৰে তেতিয়াহ'লে যোনটো প্ৰগ্ৰাম আছে যোৱা সেইটো হ'ব আৰু নহ'লে আৰু এটা কাম আছে মানে কালিলৈ জনাই আছোঁ কি কাম আছে বহুত ইম্পৰ্টেণ্ট কাম গাইজ চ' এতিয়া শুই যাওঁ গুড নাইট ৰাতিপুৱা লগ পামগৈ মৰ্ণিঙত কাপোৰ চাপোৰকেইটা খুলি লওঁ পানী চাল অলপ খাই লওঁ আৰু শুই যাওঁ বাই বাই গাইজ তো হে গাইজ গুড মৰ্ণিং আগৰ নিশ্চয় ওলাইছে গাইজ বলক দেৰি হ'ব প্ৰায় 7:30 বাজিলেই উঠো ধুমাধুম মুখখন ধুই লওঁ চ' বলক ধুনীয়াকৈ মুখ হাতখন ধুই লওঁ চাওক এটা কথা কিন্তু ভাল দেই আমাৰ অসমৰ নিচিনা নহয় অসমত চাগে 7:30 ৰ'দ নোলায় এই চাওক কেনেকুৱা ৰ'দ আৰু জিন্দগী গাইজ ৰাতিপুৱা শুই উঠি দেখিছে কাপোৰ ধুব লাগিব এতিয়া ঠাণ্ডা লাগি আছে ৰে দেখি জেগাখিনি বঢ়িয়াকৈ চাফা কৰি লওঁ ধুনীয়াকৈ তো মই যে কৈছিলোঁ মানে কাম দুটা আছে বুলি হয় গাইজ দুটা কাম লৈ বহি আছোঁ মানে ৰুম চুম চাফা কৰা বাদ দিওঁ আৰু দুটা কাম আছে চ' যদিহে লগৰকেইটাই ফোন কৰে মানে গাইজ পুষ্পাটো চাব যোৱা কথা আছে যদি কনফাৰ্ম হয় তেতিয়াহ'লে ফোন কৰিব আৰু যাম চাবৰ কাৰণে ঠাণ্ডা লাগিছে ঠাণ্ডা এই ঠাণ্ডাত এয়া কাম কৰি মৰি আছোঁ এই সাৰা জিন্দগী তো গাইজ প্ৰথম কামটো হৈছে চবতকৈ মানে মই চেনেল যে খুলিছোঁ বিন্দাছ ব্লগ বুলি গাইজ চালা চাৰ্চ কৰিলে নাহে গম পাইছেনে বিন্দাছ ব্লগ বুলি মাৰিলে ইমান নাহে ইমানবিলাক চেনেল আছে তো গম নাপাওঁ এতিয়া গম পাইছোঁ যে অলপ বেলেগ ধৰণৰ খুলিব লাগে ত' ভাবিছোঁ চেনেলৰ নামটো চেঞ্জ কৰা প্ৰথম কাম হ'ব আৰু গাইজ 2 দিনৰ পৰা ভাবি আছোঁ কি ৰাখিম চেনেলৰ নামটো ৰাখিম কি এনেকুৱা মানে আৰু মোৰ নামটো ফাদাৰে এনেকুৱা নাম ৰাখিছে মানে যেতিয়া নেকি পৰীক্ষাৰ বহীত লিখো না লেভেলত নামটো পাৰ হৈ যায় ইমান দীঘল আৰু ইমানে উল্টা পাল্টা নাম কি চাওক মোহাম্মদ তাৰিফ উদ্দিন আহমেদ কিমান দীঘল নাম ফাদাৰ চেলুট দিছোঁ দেই ফাদাৰক মই একটা কিন্তু এতিয়া মানে মিল নাখায় কেনেকুৱাকৈ দিম এতিয়া নামটো কেনেকৈ ৰাখিম নিজৰ নামত তাকে বোলো যি আছে যি নাই নিজৰ নামটো নিজৰ নামে সলাবতো নোৱাৰোৱেই তাকে ভাবিছোঁ নামটো দিম তাৰিফছ ব্লগ তো গাইজ নামটো নিজৰ নামটো ৰাখিম বুলি ভাবিছোঁ কাপোৰকেইটা ধুই লওঁ তাৰপিছত নামটো চেঞ্জ কৰিম তাৰপিছত যদি ইহঁতে ফোন কৰে হয়তো পুষ্পাটো চাবলৈ যাম আৰু নহ'লে লগৰটোৰ ৰুমত যাম খোৱা বোৱা অলপ কৰিব আছে চ' গাইজ কি খবৰ বাপৰে ৰাতিপুৱাৰ পৰা শুই উঠিয়েই যে কামত লাগিছোঁ কৰিয়ে আছোঁ মানে কি যে কৰিম জিন্দগী আমাৰ বাহিৰত থাকিলে ইমান কাম কৰিব লাগে আৰু গাইজ হৈ গ'ল চাওক এই ধুনীয়াকৈ এই চাওক বিছনা পূৰা ভাজ পৰা অকণমান দেখাই আছোঁ চাওক গাইজ পূৰা ৰুম চুম ক্লিন হৈ গ'ল আৰু বঢ়িয়াকৈ বিছনা কাপোৰ চাপোৰ ভাজ কৰা হৈ আছে ধুনীয়াকৈ ভাজ কৰি দিলোঁ আৰু এই গোটেই খোপা ধুই দিছোঁ দেখিছে কেনেকুৱা কাম কৰিব লাগে দেওবাৰটো পাইছিলোঁহে কাম কৰোঁতে গ'ল তেতিয়া 10টা বাজিলে প্ৰায় চ' দুটা কামৰ পৰা যোনটো দুটা কাম কৰাৰ কথা আছিলে মানে চেনেলটোৰ নামটো চেঞ্জ কৰা আৰু পুষ্পাটো চাবলৈ যোৱা মোৰ তাত লাগে পুষ্পাটো চাগে মিছ হ'ব কাৰণ লগৰকেইটাই কল এতিয়াও কৰা নাই চবৰে কাম থাকে এনেকৈ আৰু মানে আমাৰ এচিপ লাগিব ন চ' এচিপত
ৰাতিটো পুৱা হ'লেই 5 বজাত যাবই লাগিব উঠি পেলাই 6টা বজাত ডিউটি আছে। চ' দেখা যাওক কি হয়, মানে এতিয়া কাম চাম পূৰা হৈ গ'ল। আৰু গাইজ ৰাতিপুৱাৰ পৰা একো খোৱাই নাই, কামেই কৰি আছোঁ না। চ' বম ভোক লাগিছে আৰু মানে বুট চুট কেইটামান ভিজাই থৈছিলোঁ, অলপ খাই লওঁ। খাই লৈ মেলি পিছত কি হয় দেখা যাব আৰু। চানডে দেওবাৰ যেতিয়া ডিউটি চিউটি আৰু চব ধুনীয়া কাপোৰ চাপোৰ ভাজ কৰি থৈছোঁ, মজা এতিয়া আৰু বিজনেছ এটা ধুনীয়া হৈ আছে। আৰু আমাৰ অসমীয়া গামোচাখন পাই থৈছোঁ। অসমৰ মাল না, অকণমান দিব লাগে খোৱা বস্তুখিনি ধুনীয়াকৈ কৰি লওঁ। দেখিব পাইছে ইয়াতে আছে মানে কাজু আছে, কিচমিচ, আলমণ্ড আছে, বুট কেইটামান ভিজাই থৈছিলোঁ। আৰু ইয়াত খেজুৰ চেজুৰ আছে, ধুনীয়াকৈ খাই লওঁ। বহুত বেছি ভোক লাগিছে আৰু এইখিনি খাই লওঁ। যদিহে সিহঁতে কল কৰে তেতিয়াহ'লে মুভি চাব যাম। আৰু যদি কল নকৰে মানে ইয়াতে মোৰ লগৰ এটা আছে ফৰিদ, তাৰ ৰুমত যাম। অকণমান ইয়াত মাছ মাংস খোৱাটো অসুবিধা, তাতে সিহঁতে যদি আনিব যায় মাছ মাংস, বলক তাত গৈ পেলাই অলপ খাই আহোগৈ মানে মাছ মাংস। চ' এতিয়া দেৰি নকৰোঁ, একদম ভোক লাগিছে মানে গাইছ। আৰু এইখন হৈছে আমাৰ ডমেট্ৰি। আৰু এতিয়া বঢ়িয়াকৈ ওলাই গৈ আছোঁ চাইন টাইন কৰি লৈ, তোমালোক গৈ থাকোঁ আৰু অকণমানটো গৈ পাম আমি আৰু এখন ডমেট্ৰি। মানে চাওক এখন ডমেট্ৰি পালোঁ, এখন শিৱাজী প্লাজাৰ বুলি কয়। আৰু ইয়াৰ পৰা অকণমান বেছি নহয়, অকণমান গ'লে এই যে দেখিছে এইটো হৈছে সিহঁতৰ ৰুম। মানে তাতে থাকে সিহঁতে, এইপিনে বনাই থকাটো নহয়, ইটো গল্ডেন স্কোৱাৰ পিছফালৰটো। চ' ব'লক আহি পাই গ'লোঁ গাইজ। আৰু এতিয়া ধুনীয়াকৈ ওপৰলৈ যাওঁ, একদম শেষতো বিল্ডিঙত যাব লাগিব, ওপৰ তলাত। ৰ'বা জল্দি জল্দি জল্দি। ব'লক 9 নম্বৰ ফ্ল'ৰ। টেন এই ৰুক যা। আৰু এয়া পাই গ'লোঁ 4 নম্বৰ ফ্ল'ৰ। 4 ৰুম নম্বৰ। তো বলক এই আহিয়ে দেখিছোঁ মা বনাই মানে বাঢ়িয়ে আছে। মোৰ অলপ মানে দেৰি হ'ল ন কাম চাম কৰি আহোঁতে। তো এয়া এখন বনাইছে, 2খন চব্জি হৈছে ব্ৰইলাৰৰ। মানে খাই বৈ ঘূৰি মেলি ধুনীয়াকৈ আহি পালোঁ ৰুম। কিন্তু মানে যি দুটা কাম আছিলে আজিৰ, বাকীটো ৰুম চাফ তাফটো হৈ গ'ল, কিন্তু যি দুটা কাম আছিলে মানে চেনেলৰ নামটো চেঞ্জ কৰা আৰু পুষ্পাটো চাবলৈ যোৱা। চেনেলৰ নাম চাম চেঞ্জ কৰাটো হৈ গ'ল, কিন্তু পুষ্পাটোহে চাবলৈ যাব নোৱাৰিলোঁ, মানে বাকীকেইটাও কাম আছিলে। বাদ দিয়ক আৰু কি কৰিব এতিয়া, কামৰ সময় যিহেতু। পিছত কেতিয়াবা সময় পালে যাম মুভি চুভি চাবলৈ, আপোনালোকক দেখাম। চ' আজিলৈ ভিডিঅ'টো ইমানখিনিয়েই। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আৰু গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন নতুন ভাল ভিডিঅ'বিলাক পাই থাকে। আৰু বহুত ভিডিঅ' আছে দিব লগা, কিন্তু মানে ভিডিঅ' বনাব নাজানো যিহেতু, সেইকাৰণে মানে অলপ উল্টা লাগি আছে, এডিটিং কৰিব পৰা নাই। চ' শ্বাটডাউনো আহি আছে, বন্ধ পাম আৰু ভাল জেগা এটাত যাম ঘূৰিবলৈ, আপোনালোকক দেখাম। চ' গাইজ আজিলৈ বাই বাই, জয় অসম গাইজ।